টেষ্টি হৈছে নেকি মোলো নৰলা যে হা দেখিছেনে বাৰু মোবাইল পিটিকি থাকিবা হেনো বোলে কেলে এনেকৈ কোৱা মানুহে ৰাইজে সুধিলে মোক কি বুলি ক'ব কোৱাচোন শুনিছেনে দেখিছে মোবাইল পিটিকি থাকিবা বোলে গালি দিছে মই বোলো ইমান ধুনীয়াকৈ ৰেচিপি এটা বনাইছোঁ অকণমান বোলো শ্বেয়াৰ কৰোঁ আকৌ ইমান ধুনীয়া বনাইছোঁ ন গোন্ধতে খাবলৈ লাগিলে দেখিছে নাই কি বনাইছোঁ কওকচোন মাটি দালি বগা দেখিছে নহয়নে ইয়াতে আমাৰ ইয়াৰে দহা এখন আছিলে গতিকে দহাত মানে মাটিমাহ দিয়ে এই চানাকেইটা বাচি মেলি এই দালিখিনি কি কৰিলোঁ আজি বনাই থ'লোঁ কচু দি বনাইছোঁ ইমান ধুনীয়া হৈছে ন খাবলৈ ল'ৰাক খোৱালোৱে গতিকে মই কেনেদৰে বনালোঁ কৈ আছোঁ ৰ'ব একদম চিম্পুল মছলা নাই যিসকলে মছলা নাখায় তেখেতসকলে মানে এনেদৰে বনাই খাই চাব পাৰে দেই খাবলৈ মানে বিৰাট টেষ্টি হৈছে মই অকণমান টেষ্ট কৰিলোঁ আগতীয়াকৈ একদম চিম্পুল প্ৰথমতে তেল দিব তাতে ৰচুন কেইফুটমান থেতেলিয়াই লৈ দি দিব সেইখিনি অকণমান ৰঙচুৱা হ'লে এই ডখৰকৈ বিলাহী কাটি ল'ব দেই কাটি লৈ তাতে অকণমান এনেই ওলোটো পোলোটো কৰিব আৰু মানে ভালকৈ গলি যোৱাকৈ নহয় তাৰপিছত বইল কৰি থোৱা মানে নিমখ হালধি দি যিখিনি মাটিমাহ বইল কৰি থয় কচু দিয়ে কাঠ আলু দিয়ে ডাঙৰ ডাঙৰকৈ ওলকবি দিয়ে সেইটো আপোনালোকৰ কথা মই এতিয়া কচু দিলোঁ আৰু সেই বইল দাইলখিনি তেল মাৰি দিব ৰচুন তাৰপিছত বিলাহীখিনি অকণমান হাফ ফ্ৰাই কৰি তাতে তেল মাৰি দিব আৰু লাষ্টত কি কৰিব উতলি থাকোঁতে থেতেলিয়াই লৈ ইমান টুকুৰা টুকুৰা আদা থেতেলিয়াই লৈ মানে 3-4ডোখৰমান উতলি থাকোঁতে দি দিব নহ'লে কুকাৰটো বইল কৰোঁতে দি ল'ব পাৰে তাৰপিছত নগা ধনিয়া যিটো আমি মান ধনিয়া বুলি কওঁ যে সেই ধনিয়াটো দি দিব আৰু যেতিয়া নমাব হ'ব একদম জলকীয়া কেঁচা জলকীয়া 4-5টামান কাটি তাতে দি দিব যদি জ্বলা খায় জ্বলা নোখোৱাখিনি বেলেগ কথা বাৰু মই কাৰণ এতিয়া ল'ৰাৰ কাৰণে জ্বলা দিব নোৱাৰোঁ বৰ দিগদাৰ হৈ গম পাইছেনে সেয়াই হৈ গ'ল চিম্পুল খানা আৰু এইফালে মটৰ আলু গুটি ভাজি আৰু এইফালে আচাৰ জলকীয়া দেই এই ছিজনটো বৰ বেয়া বুজিছেনে জলকীয়া গছত নাই আনিবলৈ ক'বলৈ পাহৰি থাকোঁ এতিয়া আচাৰ জলকীয়া কাম চলাই দিছোঁ গম পাইছে নাই আৰু এতিয়া ধুনীয়াকৈ খাই থাকোঁ দেই টেষ্টি বনাই খাই চাবচোন বিৰাট সোৱাদ হয় একদম মছলা নিদিলেও ভাল লাগে অৱশ্যে এইখিনি বেছিকৈ তিওৱাৰ কাৰণে কি হয় পিছলটো মানে ধুনীয়াকৈ হৈছে এনেই মাটিমাহ যদি আপোনালোকে খাই পিছল কৰোঁ বুলি ভাবে তেতিয়া কল খাৰ ভীমকল বাকলিটো যিটো যে পকা ভীমকলৰ বাকলিটো থাকে সেইটো এনেকৈ পুৰি লৈ কি কৰিব অকণমান গৰম পানী দি মেলি পানীটো উলিয়াই মেলি খাৰখিনি দি দিব তেতিয়া পিছল হয় নহ'লে পিঠাগুড়ি নহ'লে আটা অকণমান ছটিয়াই দিব বহুত ধুনীয়া পিছল হয় আৰু খাবলৈ বিৰাট টেষ্টি হয় মাটিমাহ সঁচাকৈ সদায় নাখাব আকৌ হাই প্ৰেছাৰ লাগিব দেই এতিয়া খাই থাকোঁ বাই বাই গুড নাইট